শান্ত পৰিৱেশ এটাত বহি ল'ব। পাৰিলে নিজৰ চাৰিওফালে বিভিন্ন গোন্ধৰ ধূপকাঠি 4ডালমান জ্বলাই ল'ব। এডাল কেণ্ডেল বা এগছি চাকি নিজৰ সন্মুখত জ্বলাই ল'ব। এতিয়া ধ্যান দিয়ক নিজৰ উশাহ আৰু নিশাহৰ ওপৰত। দীঘলকৈ উশাহ লওক আৰু দীঘলকৈ এৰক। দীঘলকৈ উশাহ লওক, দীঘলকৈ এৰক। নিজৰ উশাহ আৰু নিশাহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক। সম্পূৰ্ণ শৰীৰটো ৰিলেক্স ফিল কৰক। এতিয়া অনুভৱ কৰক আপুনি এখন বিশাল সাগৰৰ পাৰত বহি আছে। সাগৰৰ পানীয়ে আপোনাৰ ভৰিবোৰ চুই গৈছে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ আপোনাৰ শৰীৰত লাগিছে। আপোনাৰ মন আৰু শৰীৰ সম্পূৰ্ণ শান্ত হৈ পৰিছে। সাগৰৰ ঢৌৱে বাৰে বাৰে আপোনাৰ ভৰিখন চুইছে। এতিয়া আপুনি সাজু হওক এঞ্জেলছসকলক প্ৰাৰ্থনা কৰিবলৈ। বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰত্যেকগৰাকী হোৱাইট এঞ্জেলছ, প্লিজ মোৰ ওচৰলৈ আহক, প্লিজ মোৰ ওচৰলৈ আহক, প্লিজ মোৰ ওচৰলৈ আহক। এতিয়া আপোনালোকে অনুভৱ কৰক সাগৰৰ পাৰত বিভিন্ন ৰং উৰি ফুৰিছে। আপোনালোকে এঞ্জেলছসকলক বিভিন্ন ৰঙেৰে পৰিকল্পনা কৰক। ৰঙা, নীলা, হালধীয়া, সেউজীয়া বিভিন্ন ৰং আপোনাৰ ওচৰলৈ আহিছে আপোনাৰ প্ৰাৰ্থনা শুনিবলৈ। আপুনি অকণমান সময় অনুভৱ কৰক যে এঞ্জেলছসকল আপোনালোকৰ ওচৰতেই আছে। এতিয়া দুহাত জোৰ কৰি নিজৰ মনৰ ভিতৰত যি প্ৰশ্ন আছে, যি সমস্যা আছে, যি প্ৰাৰ্থনা আছে, নিজৰ ভাষাৰে এঞ্জেলছসকলক খুলি কওক। সেই হোৱাইট এঞ্জেলছ নিজৰ সমস্যাটো কওক। অন্তৰত যিমান চিন্তা আছে সকলোবোৰ এঞ্জেলছক কৈ পেলাওক। এঞ্জেলছসকলে আপোনালোকৰ সমস্যাটো বহুত ধ্যান দি শুনিছে। আপোনাৰ চকু পানী ওলাব পাৰে, ওলাই যাবলৈ দিয়ক। আপোনাৰ গৰম বা অধিক ঠাণ্ডা অনুভৱ হ'ব পাৰে। আপোনাৰ প্ৰাৰ্থনাটো এঞ্জেলছসকলক কোৱা হোৱাৰ পিছত দুহাত জোৰ কৰক আৰু অনুভৱ কৰক এঞ্জেলছসকলে আপোনালোকৰ মূৰত আশীৰ্বাদ দিছে আৰু আপোনালোকৰ সেই সমস্যাটো সম্পূৰ্ণ সমাধান হৈ গৈছে। এতিয়া এঞ্জেলছসকলক কওক, সেই হোৱাইট এঞ্জেলছ মোৰ সমস্যাটো সমাধান কৰি দিয়া বাবে, মোৰ উইচটো ফুলফিল কৰি দিয়া বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বিশ্বব্ৰহ্মাণ্ডৰ হোৱাইট এঞ্জেলছসকলক নিজৰ ভাষাৰে ধন্যবাদ দিয়ক। এঞ্জেলছসকলে আপোনালোকৰ বাবে সময় উলিয়াই আপোনাৰ ওচৰলৈ অহা বাবে এঞ্জেলছসকলক ধন্যবাদ জ্ঞাপন কৰক। এতিয়া অনুভৱ কৰক আপোনাৰ সকলো সমস্যা সমাধান কৰিছে এঞ্জেলছে আৰু অন্তৰৰ পৰা এবাৰ হাঁহি দিয়ক। এতিয়া চাওকচোন বিভিন্ন ৰঙৰ এঞ্জেলছবোৰ আকাশৰ ওপৰলৈ উৰি গৈছে। ৰঙা, নীলা, হালধীয়া ৰংবোৰ আকাশৰ ডাৱৰৰ লগত মিলি গৈছে আৰু এজাক পাতল বৰষুণে আপোনাক চুই গৈছে। এতিয়া নিজৰ আঙুলিটো লৰাই দিয়ক, নিজৰ ভৰিখন লাহে লাহে লৰাই দিয়ক। ওচৰত কি শব্দ হৈ আছে শুনিবলৈ চেষ্টা কৰক। যেতিয়াই আপুনি চকু মেলিবলৈ সাজু হৈছে, হাত দুখন মোহাৰি নিজৰ দুচকুত লগাই দিয়ক। পানী এগিলাচ খাই ল'ব। ধন্যবাদ।